নমস্কাৰ বন্ধুসকল, আজি আপোনালোকে চাবলৈ পাব পৃথিৱীৰ কেইগৰাকীমান অদ্ভুত মহিলা, যিটো দেখি হয়তো আপোনালোকে আচৰিত হৈ পৰিব পাৰে। তো আহক বন্ধুসকল, দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মনৰে কল্পনা যেটো কাকো আনা মোৰ প্ৰেমৰে জ্যোতি আমগে পৃথিৱীৰ আটাইতকৈ কম উচ্চতাৰ মহিলা। তেওঁৰ উচ্চতা প্ৰায় 2 ফুট। তেওঁৰ জন্ম ভাৰতৰ নাগপুৰত। ডাক্তৰৰ মতে তেওঁৰ উচ্চতা কম হোৱাটো এটা বেমাৰ, আৰু কম উচ্চতাৰ বাবেই তেওঁৰ নাম বিশ্ব অভিলেখত পোৱা যায়। আলিছা হেছলাৰ। 2টা বৃষ থকাটো অতি সাধাৰণ আৰু স্বাভাৱিক, কিন্তু 3টা বৃষ থকাটো এক আচৰিত কথা। এইগৰাকী মহিলাৰ 3টা বৃষ থকা এই ফটোখন অধিক ভাইৰেল হৈছিল যদিও পিছত জানিবলৈ পোৱাৰ মতে এই বৃষটো তেওঁ নিজে ইচ্ছাকৃতভাৱে চাৰ্জাৰী কৰি লগাইছিল। অবিগেল আৰু ব্ৰিটনি হানছেল 1990 চনৰ 7 মাৰ্চত আমেৰিকাত জন্মগ্ৰহণ কৰা দুগৰাকী ভগ্নীৰ এটা সৰু কিন্তু 2টা মূৰ আছিল। তেওঁলোকৰ পেট হৃদয় বেলেগ বেলেগ আছিল, তথাপিও তেওঁলোকৰ আচৰণ সাধাৰণ ব্যক্তিৰ দৰেই আছিল। ক্ৰিষ্টিন ৱালটন। এইগৰাকী মহিলা বিশ্বৰ সকলোতকৈ দীঘল নখ থকা মহিলা। 1999 চনত তেওঁ নখবোৰ দীঘল কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু 2004 চনত তেওঁৰ লগত হোৱা দুৰ্ঘটনাৰ পিছতেই তেওঁ নখবোৰ কাটিবলৈ বাধ্য হৈছিল, আৰু সেই সময়তে তেওঁৰ নখ 20 ফুট 4.5 ইঞ্চি আছিল। জয়সিং। 27 বছৰীয়া এগৰাকী মহিলা। তেওঁৰ জন্ম হৈছিল ইউৰোপত। তেওঁ বিশ্বৰ সকলোতকৈ ডাঙৰ বৃষ থকা এগৰাকী মহিলা। তেওঁৰ এটা বৃষৰ ওজন প্ৰায় 20 কেজি, যাৰ বাবে তেওঁ বিষতো ভুগিবলগীয়া হৈছিল। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।